Hey guys, আজিকালি মানে কেনেকৈ কাৰ লগত কি স্কেম হয় মানে ফ্ৰডগিৰি হয় মানে পইচা কোনে কিমান লাখে লাখে লুটি আছে মানে একদম মানে পাত্তাই নাপোৱা হৈ গৈছে মানে সমাজখনত হয় কোনফালে কি হৈ আছে মাৰা কাটা কিবা কিবি হেন তেন তাৰ লগতে আপোনাৰ কি কয় এইটো ছ'চিয়েল মিডিয়াৰ থ্ৰুদি আপোনাৰ তাত কিবা লিংক আহিব নাম্বাৰত মেছেজ আহিব তাৰ থ্ৰুদি আপোনাৰ বেংক একাউণ্ট হেক হ'ব বা কিবা কিবি এনেকুৱা ধৰণৰ বহুত স্কেম মানে কি ক'ম আৰু পৃথিৱীখনত হ'বলগীয়া একো নাই তো ছেম সেনেকুৱা ফ্ৰড এটা মানে যোৱাকালি স্কেম এটা মোৰ লগত হ'ব গৈ আছিল তো চাম হাও মইতো বাচি গ'লোঁ কিন্তু মোৰ লগৰ এজন মানে বেয়াকৈ ফচি গ'ল তো মই দেখাই আছোঁ আপোনালোকক এই ভিডিঅ'টোত মানে কেনেকৈ মানে হৈ গ'লে স্কেমটো তো ভিডিঅ'টো সম্পূৰ্ণ চাব শেষলৈকে তেতিয়া বুজি পাব মানে যদি আপোনালোকৰ লগতো এনেকুৱা মানে ইছ্যু হয় তেনেহ'লে একদম মানে কৈ দিছোঁ মই এনেকুৱা আপোনালোকে কোনো ভুল ষ্টেপ নল'বই তো মই দেখুৱাই আছোঁ ভিডিঅ'টোৰ আগলৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক সো গাইজ হোৱাটছএপত মানে মোৰ তাত এটা মেছেজ আহিছিলে তো মই আপোনাক দেখুৱাই আছোঁ মেছেজটো আছিলে এইটো নাম্বাৰৰ পৰা 7333787801 চ' এইটো নাম্বাৰৰ পৰা আন নাম্বাৰ মেছেজ আহিলে মোৰ হেল্ল' হাৱাৰি বুলি আহিছে তো মই কোন বুলি সুধিলোঁ ক'লে যে কোনোবা HR হয় বোলে প্ৰীতি শৰ্মা ক'লে যে কিবা কোম্পানীৰ বিষয়ে ক'ব খুজিছে মই সুধিলোঁ ঠিক আছে অ'কে প্লিজ ক'লোঁ তাৰপিছত এনেকৈ মেছেজ এটা দিলে আৰু এনেকৈ মোক দিয়াৰ পিছত বোলে 200 জইনিং বনাছ 3000 5000 কিবা চেলাৰী হ'ব তেনেকৈ মানে ক'লে আৰু তো ইয়াৰ পিছত মই ভাবিলোঁ অ'কে ঠিক আছে দিয়কচোন চাওঁ কি বস্তু মই এবাৰ চাওঁ ডেমো টাক্স বুলি দিলে এইটো ডেমো টাক্স দিছে তো এই যিটো লিংক দিছে এই লিংকটোত ক্লিক কৰাৰ পিছত আপোনাৰ কৈছে যে আপোনাৰ লিংকটোত যাই মানে যি প্ৰডাক্ট দেখে সেইটো প্ৰডাক্টটো চাব দিছে প্ৰডাক্টটো চাই কিনে এটা লাইক কৰিব দিছে লাইক কৰি কিনে কি কৈছে যে স্ক্ৰীনশ্বট শ্বেয়াৰ কৰিব দিছে তো সেইটো হৈছে ছেম টু ছেম ফ'ল' কৰিলোঁ মই ফ'ল' কৰি আপোনাৰ এইটো প্ৰডাক্ট চালোঁ মই লিংকত যাই এইটো নাইকা হয় নাইকাৰ প্ৰডাক্ট ঠিক আছে নাইকাৰ প্ৰডাক্টটো মই চেক কৰিলোঁ এনেকৈ চালোঁ চাই কিনে মই স্ক্ৰীনশ্বট ল'লোঁ যে মই চাইছোঁ তো স্ক্ৰীনশ্বটটো ইয়াতে এনেকৈ এইটো যে দেখা পাইছে আপোনালোকে শ্বেয়াৰ কৰি দিলোঁ আৰু শ্বেয়াৰ কৰি দিয়াৰ পিছত কৈছে গ্ৰেট জব তাৰপিছত ক'লে যে এজ কিমান আৰু টেলিগ্ৰাম আছে যে মোৰ এজ ইমান টেলিগ্ৰাম আছে একচুৱেলি টেলিগ্ৰাম তেতিয়ালৈকে মোৰ নাছিলে তো ইনষ্টল কৰি লৈছোঁ মই পিছলৈ তাৰপিছত ক'লে যে এইটো লিংকত যাওক টেলিগ্ৰামত মানে লিংক হয় এইটো যাই কিনে মানে আপোনাৰ লিংকটো মানে থ্ৰুৱেদি এজনৰ লগত ডাইৰেক্ট মানে মেছেজ কৰিব পাৰে আপুনি কোনোবা হেৰি আৰু এইটো মানে ৰিচিপশ্যনিষ্ট হয় মানে তো তাৰে ডাইৰেক্ট মানে ইনবক্সলৈ যাব লিংকটো যদি ক্লিক কৰে টেলিগ্ৰামত তো টেলিগ্ৰামটো ডাউনলোড কৰি ল'লোঁ প্ৰথমে মই তাৰপিছত লিংকটো ক্লিক কৰাৰ লগে লগে মোক ডাইৰেক্ট তালৈ লৈ গৈছে তো তাত যাই কিনে মই ক'লোঁ হাই বুলি তাৰপিছত তাত যোৱাৰ পিছত মানে কি হ'ল মোক আপোনাৰ মই দেখাই আছোঁ এক ছেকেণ্ড হা চ' গেছ টেলিগ্ৰামত আপোনাৰ আহিবলৈ লৈছিলে এইটো যে লিংকটো দিছিলে এইটো লিংকটো ক্লিক কৰি আপোনাৰ এইটো কোড নাম্বাৰ দিছিলে এইটো দেখিছে ন এইটো কোড নাম্বাৰ হয় ঠিক আছে তো কোড নাম্বাৰটো আপোনাৰ মই আপোনাৰ কি হ'ল লিংকটোত অহাৰ লগে লগে এইটো ডাইৰেক্ট লিংক হৈ গ'ল অনুষ্কা মল্হোত্ৰা বুলি আছে এইটো বোলে কোনোবা ৰিচিপশ্যনিষ্ট হয় তো মই কি কৰিলোঁ কোড নাম্বাৰটো ইয়াতে প্ৰথমতে এইটো মেছেজ এইটো দেখা পাইছে এইটো দি দিলোঁ প্ৰথমতে তো ৱেলকাম কৰিলে তাৰপিছত স্ক্ৰীনশ্বট দিব দিলে কোড নাম্বাৰটো যে মোক দিছিলে তাই তো তাৰ স্ক্ৰীনশ্বটটো মই ইয়াতে দি দিলোঁ দিয়াৰ পিছত মোক এইখিনি ফিল আপ কৰি দিব দিলে তো এইখিনি মই ফিল আপ কৰি কিনে দি দিলোঁ এইখিনি এনেকৈ মই মেল হয় 31 এজ হয় এইটো মোবাইল নাম্বাৰ আছে এক্সিকিউটিভত কাম কৰোঁ বুলি একচুৱেলি এক্সিকিউটিভত কাম নকৰোঁ মই বাট এনেই মই মিছৰ এইটো দিছিলোঁ লোকেশ্যন কিবা এটা দি দিলোঁ তাৰপিছত এইখিনি মোক বেংকৰ ডাটা দিব দিলোঁ তো মোৰ একচুৱেলি যিটো চেলাৰী একাউণ্ট বা আপোনাৰ সচৰাচৰ ব্যৱহৃত যিটো একাউণ্ট হয় সেইটো একাউণ্ট মই দিয়া নাই ইয়াতে মোৰ অন্য এটা একাউণ্ট আছে যিটো মই মানে নচলাওঁ তো সেই একাউণ্টটো মই দি দিলোঁ তো সেই একাউণ্টটো দিয়াৰ পিছত ক'লে যে ঠিক আছে 200 ৰুপিজ পাই যাব 15-20 মিনিট তাৰপিছত মই চেক কৰিলোঁ যে পইচাটো অহা নাই তো স্ক্ৰীনশ্বট দিছে যে ইমান টাইমত মানে পইচাটো এইটো মানে ক্ৰেডিট হৈছে তাৰপিছত মই বেংকৰ একাউণ্টটো আকৌ এবাৰ চেক কৰি চালোঁ তাৰপিছত হয় মানে 200 টকা এটা ৰিচিভ হ'ল তাৰপিছত ক'লে যে মোক মানে আপোনাৰ এটা লিংক দিলে এইটো লিংক দি কিনে আপোনাৰ সেইটো লিংকৰ থ্ৰুৱেদি মোক এটা গ্ৰুপ মানে পালোঁ আৰু সেই গ্ৰুপটোত আপোনাৰ এইটো যদি লিংকটো ক্লিক কৰোঁ ন ডাইৰেক্ট গ্ৰুপত গুচি যাব চাব চৰি হা নেটটো বন্ধ হৈ আছে সেইটো কাৰণে যোৱা নাই মই ডাইৰেক্ট গ্ৰুপটো দেখাই আছোঁ আপোনাৰ হা গ্ৰুপটো হ'ল এইটো এইটো নাইকা মল টাক্স এনেকৈ কিবা বুলি আছে গ্ৰুপটো তো এইটো হ'ল গ্ৰুপ তো ইয়াতে কি হয় আপোনাৰ মানে একচুৱেলি মোক জব বুলি কৈছিলে বাট এইটো জব নহয় এইটো যে গেম টাইপৰ বস্তু হয় মানে আপোনাৰ ইয়াতে কি হয় এইটো লিংক আহিছে ন তো একদিনত আপোনাৰ 22টা টাস্ক দিব আপোনাক তো 22টা টাস্কৰ ভিতৰত আপুনি কমপ্লিট কৰিব লাগে কনজিকিউটিভলি আপুনি যদি চিৰিয়েলি কৰি যায় টাস্ককেইটা তো এটা টাস্কৰ নামত আপুনি
50 rupees পাব তো 50 rupees টো আপুনি কি হ'ব এই যে লিংকটো দিছে ন এই লিংকটোত আপুনি এইটো লিংকত মানে ক্লিক কৰিব লাগিব লিংকটো ক্লিক কৰাৰ লগে লগে ডাইৰেক্ট আপোনাৰ নাইকাৰ যিটো আপোনাৰ এপ আছে য'ত আমি শ্বপিং কৰোঁ নাইকাৰ পৰা তো সেইটো খোলা যায় তো তাত খোলা যায় এটাই প্ৰডাক্ট শ্ব' হ'ব মানে এই লিংকটো থ্ৰুৱেদি তো সেই প্ৰডাক্টটো যে আপুনি চালে তাতে এটা লাইক মাৰি দিব আপুনি লাইক মাৰি কিনে সেইটো স্ক্ৰীনশ্বট মাৰি কিনে আপুনি এই যে ৰিচিপশ্যনিষ্টজন আছে তাইক দি দিলে হ'ল তো তাইক দি দিলে তাইক সেইটোৰ বাবদ আপোনাক 50 টকা এটা দিব আপুনি চাই কিনে লাইক কৰাৰ বাবে তো সেনেকৈ আপোনাৰ 50 কৰি আপোনাৰ 2-3টা কৰাৰ পিছত 4 নম্বৰ মানত কি আহি যাব আপোনাৰ যিটো টাস্ক আহিব ন সেইটো আপোনাৰ দেখাব যে কিবা ট্ৰেইনিং টাস্ক বুলি ক'ব তো যেনেকৈ ধৰক আপোনাৰ এইটো এটা ধৰক ট্ৰেইনিং টাস্ক বুলি দিব তো ইয়াতে কি দেখাব আপোনাক 1000 আছে এইটো চাওক 1000 দিলে আপুনি 30% লাভ হ'ব বুলি কৈছে 1300 টকা পাব তো মই আগতে এনেকুৱা কৰি পাইছিলোঁ এবাৰ কিন্তু সেইবাৰ মানে ইমানখিনি জনাও নাছিলোঁ তো ভাবিলোঁ কি বা এইবিলাক মানে প্ৰথম ষ্টেপতে মানে বাদ দি দিছিলোঁ কামটো তো পিছলৈ মই এতিয়া যিহেতু আহিল তো এইবাৰ ভাবিলোঁ যে অলপ জনা বুজাও হৈছোঁ তো ট্ৰাই কৰি চাই লওঁ মানে কি কৰিব পাৰি একচুৱেলি কেনেকৈ কি হয় তো সেইটো কাৰণে মই চালোঁ তো প্ৰথমে মই আপোনাৰ ইয়াতে যিটো ট্ৰেইনিং টাস্ক দিছে সেইটো মই কমপ্লিট নাই কৰা কমপ্লিট নকৰাৰ বাবে কি কৰে সিহঁতে 50 টকা যে আপুনি পায় এটা টাস্কৰ কাৰণে তো সেইটো 50 টকাৰ পৰা আপোনাক 25 টকা কৰি দিয়া হয় তো 25 টকা যেতিয়া কৰি দিব তেনেকৈ যদি আপুনি 5টাও টাস্ক কৰে তেনেকৈ 5টা হ'লে 25কৈ আপোনাৰ 125 টকা হ'ল য'ত নেকি 50কৈ হ'ব লাগিছিলে আপোনাৰ 250 টকা তো 250 টকাৰ ঠাইত আপোনাৰ হৈ গ'ল 125 টকা তো আপোনাৰ 125 টকা 5টা টাস্কৰ অন্তত মানে ইহঁতে আপোনাক পে'মেণ্ট কৰে তো মই যে বেংক ডিটেইল দিছিলোঁ সেই বেংক ডিটেইল মতে আপোনাক মানে মোক মানে পে'মেণ্টটো কৰিলে তো 125 টকা মই মানে এইটো যিটো ট্ৰেইনিং টাস্ক দিয়ে এইটো নকৰোঁ মই নকৰাৰ বাবে 25 টকাকৈ দিয়ে তো 125কৈ মই 4-5 বাৰ পালোঁ লাষ্টত ভাবিলোঁ যে মই ইতিমধ্যে আপোনাৰ প্ৰায় 1000 টকাৰ আশে পাশে মই পইচা মানে পালোঁৱেই যিহেতু 200 টকা পালোঁ প্ৰথম তাৰপিছত 125কৈ 5-6বাৰমান পালোঁ তো 1000 টকাৰ আশে পাশে মই পইচা পাই গ'লোঁ সেইকাৰণে ভাবিলোঁ যে যি আছে এবাৰ 1000ৰ এইটো কৰি চাওক কিন্তু 3000টো আপুনি দেখা পাইছে ইয়াতে চাওক গ্ৰুপ বুলি আছে নেকি গ্ৰুপ 4জন মানুহ গ্ৰুপ বান্ধি দিব তাৰপিছত যে 4জন মেম্বাৰৰ ভিতৰত আকৌ 4টামান টাস্ক দিব আপোনাক তো সেইটো মই এজন বন্ধুৰ পৰা ইতিমধ্যে গম পাইছোঁ কথাটো তো সেইকাৰণে মই সেইটো ষ্টেপত নাযাওঁ মই কি কৰিলোঁ 1000ৰ যিটো ষ্টেপ আছে ন সেইটোত মই ক্লিক মানে কৰিম বুলি ক'লোঁ 1000টো কৰাৰ পিছত মই পায়ো গ'লোঁ আপোনাৰ কিমান পালোঁ 1300 প্লাছ আপোনাৰ 50 সিফালে 2টা টাস্ক আছিলে টোটেল 1400 টকা মই মানে একাউণ্টত পাই গ'লোঁ তো এনেকৈ মানে পইচাটো মই একচুৱেলি পাইছোঁ মই নোপোৱা নহয় তাৰপিছত ছেম টু ছেম মই যিজন বন্ধু আগতে মানে কথা পাতিছিলোঁ এইটো লাইনৰে মানে এই কামটো কৰি থকা আমাৰ অসমৰে হয় তেওঁৰ নামটো নকওঁ বাৰু তেওঁ মোক মানা কৰিছে ক'বলৈ তেওঁ মানে বিকজ লষ্ট হৈছে তেহেঁতৰ চ' সেইটো কাৰণে মানে ক'ব মানা কৰিছে তো মই নকওঁ নামটো তেওঁ ক'লে যে মই 3000 কৰি চাম মানে তেওঁৰ তাতেও ছেম টু ছেম এই মেছেজটো গৈছিলে আৰু মোৰ ভাগ্য ভাল যে তেওঁ চিনাকি হ'ল তো তেওঁৰ থ্ৰুৱেদি মই কামখিনি কৰি আছিলোঁ তেওঁ 3000ত কৰিলে আৰু 3000ত কৰি ভিতৰত যাই ক'লে যে 3000ৰ লগত সেইটো কমপ্লিট হোৱাৰ লগে লগে আৰু 2000 এটা দিব লাগিব দিলে তাৰপিছত ক'লে যে 10,000 এটা দিব লাগিব দিলে অৱশেষত তেওঁৰ মানে কি হ'ল আপোনাৰ 15,000 মান টকা গ'ল আৰু 15,000 মান টকাৰ পিছত সি ক'লে যে আপোনাৰ একাউণ্ট নম্বৰ যিটো দিছে এইটো ভুল হৈ আছে তো শুধৰণিৰ কাৰণে তেখেতে মেছেজ কৰিলে মেছেজ কৰাৰ পিছত ক'লে যে এইটো এটা চিকিউৰিটি মানি দিব লাগিব দিলেহে আপোনাৰ এইটো মানে একাউণ্টটো ফ্ৰিজ কৰা গৈছে ঠিক হ'ব তো চিকিউৰিটি মানি ক'লে যে কিমান 30,000 এটা দিব লাগিব মানে পইচা এটাৰ পিছত এটা খুজি আছে এটা কথা ভাবি চাওক চিকিউৰিটি মানি দিয়ে আৰু কোনোবাই নিজৰ একাউণ্ট ফ্ৰিজ কৰে নেকি আনফ্ৰিজ কৰে নেকি মোৰ একাউণ্ট মোৰ ডাটা তো আপোনাৰ পইচা মোৰ ইনকাম কৰিছোঁ যদি সেইটো একাউণ্ট মই ঠিক কৰিব লাগে মই আপোনাৰ KYC দি কিনে কৰিম মই ফৰ্ম ফিল আপ কৰি কিনে কৰিম ভেৰিফাই কৰাম মই সেনেকৈ কৰিব লাগে চ' মানে ইয়াতে কি কৰে ফ্ৰডগিৰি কৰে কৰি কিনে আপোনাৰ আকৌ ডিপজিট কৰিব দিয়ে তো অৱশেষত মানে তেওঁ ডিপজিট কৰাৰ পিছত কি হ'ল তেওঁৰ মেছেজ গ্ৰুপৰ পৰাও ডিলিট হৈ গ'ল আৰু আপোনাৰ কোনো ধৰণৰ টকা পইচা একো নাহিল প্লাছ আপোনাৰ যিখিনি পইচা গ'লেই কাকো মানে কণ্টেক্টটো কৰিব পৰা নাই তো আৰু সেইখিনি সময়তে মোক তেওঁ ক'লে যে মানে কি কৰে তো ময়ো মোৰ ফালত যিটো ৰিচিপশ্যনিষ্ট আছে সেইটোৰ লগত কথা পাতিলোঁ তো তেখেতেও ক'লে যে কথা পাতি আছোঁ বুলি ক'লে কিন্তু এতিয়ালৈকে একো চলিউশ্যন নাই চ' গাইজ কাৰোবাৰ লগত যদি এনেকুৱা হৈছে মোক কমেণ্টত জনাব আৰু এইটো সঁচাকৈ বিপদজনক হয়নে নহয় কোনোবা যদি ইতিমধ্যে এক্সপেৰিয়েঞ্চড হয় তো জানিব নিশ্চয় মোক জনাব লগতে আন কাৰোবাৰ লগত হৈছে যদি এইটো মানে নকৰিব এনেকুৱা যদি এনেকৈ মেছেজ আহে একদম ইগন'ৰ কৰি ব্লক কৰি এক্সিট মাৰি দিব থেংক ইউ গাইজ